অৰুণাচলী সুৰৰ বৃহৎ কলা বজাৰ গঢ় লৈ উঠিছে এতিয়া গোলাঘাটত অৰুণাচলী সুৰৰ লেবেল সলনি কৰি অসমৰ লেবেল লগাই কলা বজাৰত বিক্ৰী কৰে একাংশ অসাধু লোকে নিশা গোলাঘাট আৰক্ষী অভিযান চলাই বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাসক গ্ৰেপ্তাৰ কৰে 3জন লোকক উদ্ধাৰ কৰিছে সুৰা ভৰ্তি এখন গাড়ীসহ বহু আপত্তিজনক নথিপত্ৰ কিন্তু কোন কোন জড়িত এই দুষ্কাৰ্যত চাওঁ আহক অৰুণাচলী সুৰা একে ৰাতিতে হৈ পৰে অসমৰ সুৰা অৰুণাচলী সুৰাক লৈ গোলাঘাটত বৃহৎ কলা বজাৰ দীৰ্ঘদিন ধৰি চলি অহা এই ৰমৰমীয়া বেহা শুক্ৰবাৰে নিশা আৰক্ষীয়ে উৎখাত কৰিলে গোলাঘাটৰ 2 নং হেনচোৱাত গ্ৰেপ্তাৰ কৰে এই 3জন লোকক গ্ৰেপ্তাৰ হোৱা মেৰাপানীৰ বিমান গগৈ কছাৰীহাটৰ সঞ্জীৱ কলিতা আৰু 2 নং হেনচোৱাৰ এই প্ৰিন্স পৰীক্ষিত বৰুৱাই অৰুণাচলৰ পৰা সুৰা ক্ৰয় কৰি আনি হেনচোৱাৰ প্ৰিন্স পৰীক্ষিত বৰুৱাৰ ঘৰত অৰুণাচলী সুৰাৰ লেবেলৰ ষ্টিকাৰ সলনি কৰি অসমৰ লেবেলৰ ষ্টিকাৰ লগাই অধিক দামত বিক্ৰী কৰে কলা বজাৰত চাওক এই AS01 LC4789 নম্বৰৰ এই গাড়ীখনত উদ্ধাৰ হোৱা কাৰ্টুনে অৰুণাচলী সুৰা ষ্টিকাৰ দীৰ্ঘদিন ধৰি চলি অহা এই অবৈধ কাৰ্যক অৱশেষত ধৰা পেলাবলৈ সক্ষম হ'ল গোলাঘাট আৰক্ষী লগতে পোহৰলৈ আহিছে গোলাঘাট জিলাত চলি থকা অৰুণাচলী সুৰাৰ অবৈধ বজাৰৰ বহু বিস্ফোৰক তথ্য অৰুণাচলৰ পৰা সৰু সৰু গাড়ীত অৰুণাচলী সুৰা অসমলৈ আনি একাংশ অসাধু লোকে বৃহৎ কলা বজাৰখন চলাই আছে আৰু এই কাৰ্যত বহু লোক জড়িত হৈ থকাৰ সম্ভেদ লাভ কৰিছে গোলাঘাট আৰক্ষীয়ে মানে বিক্ৰী কৰি আছে সেই হতে আমি এই মেৰাপানী আমি অচিচাৰৰ নিৰ্দেশ মৰ্মে আৰু অচিচাৰৰ লগত লৈ আমি চেনচোৱা তাতে যাওঁ তাৰ ঘৰ হ'ল জয়ন্ত বৰুৱা আৰু ইয়াৰ ল'ৰাটোৰ নাম হ'ল পৰীক্ষিত বৰুৱা ইহঁতৰ ঘৰত আমি যাওঁ ইহঁতৰ ঘৰত আমি চাৰ্চ কৰাৰ পিছত এই বিমান শইকীয়া ষ্টিকাৰ সহ মানে এই অৰুণাচলৰ সুৰা লগাৱাৰ কাৰণে মানে হেৰি কৰি আছিলে কোনটো ষ্টিকাৰ লগাব আমাৰ অসমৰ মেকডুগাল নাম্বাৰ 1 এইটো ৰাম তাতে লগাব বিচাৰিছিলে আমি হাতে লতে ধৰা কৰোঁ এখন এল্টো গাড়ীত মানে 20 কাৰ্টন মাল লৈ আছিলে কিমান মূল্যৰ মাল হ'ব এইটো আপোনাৰ 40,000 বুলি কৈছে এইটো আপোনাৰ অসমৰ মাৰ্কেটত এইটো কিমান মূল্য হ'ব যদি মেকডুগাল নম্বৰ সেইটো লগোৱা হয় মানে কমকৈ লৈ যায় নেকি অলপ বেছিকৈ বিকে বুলি মেৰাপানীত বিকে বুলি কৈ আছে নাগালেণ্ডত এতিয়া আমি হটপোজ কৰিব লাগিব আমি এতিয়া বৰ্তমান এনেকৈ ৰাখিছোঁ কালি আমি হটপোজ কৰিম কোনোবা ছাত্ৰ সংগঠন ল'ৰা নেকি ছাত্ৰ সংগঠনৰ লগত ল'ৰা বুলি কোৱা নাই আপুনি গম পাই নাই এতিয়ালৈ আমি হটপোজ কৰা নাই ভালকৈ হটপোজ কৰাৰ পিছতহে আমি ভালকৈ গম পাম ষ্টিকাৰটো আপোনাৰ 47 পিচ পাৰ হেড আপোনাৰ 12 পিচকৈ আছে এনেকৈ বৰ্তমান আৰক্ষীয়ে তিনিওকে জেৰা অব্যাহত ৰাখি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে গোলাঘাটৰ পৰা বিকাশ গগৈৰ প্ৰতিবেদন জাগৰণ টাইমছ মই 1 লাখ টকা ইণ্টাৰেষ্টত আমি ওটা মিলাই দি দিছিলোঁ 1 লাখ টকা ইনভেষ্ট কৰিছিলে কি কানি ইণ্টাৰেষ্টত দিছিলোঁ পিংকু যোনজন পিংকু যোনজন ইয়াত আছে নহয় এজন পিংকু নহয় ই আৰু মই 50,000 মই 50,000 টোটেল 1 লাখ আছে সংগঠনৰ জড়িত নহয় ছাত্ৰ সংগঠনৰ জড়িত নহয় নহয় বিমান গগৈ কেতিয়া নিছিলা আজি ঘৰ ক'ত মেৰাপানী আগতেও কাৰোবাৰ কৰা নকৰোঁ নকৰোঁ আৰু কোন কোন আছে জড়িত কোনো নাই এই বাকীকেইটা এই তোমাৰ সংগঠনৰ ল'ৰা আছে নেকি নহয় তোমাৰ লগত আৰু কোন আছে বাকীকেইটা মই চিনি পাওঁ এতিয়া পুলিচক ক'ত ধৰিলে তুমি সেইটো ৰাস্তাতে গৈছোঁ এই মদটো মেৰাপানীত ক'ত দিলা তুমি সেইটো মেৰাপানী নহয় নাগালেণ্ড গ'ল নাগালেণ্ড দিলা যদি অৰুণাচলী মই নাগালেণ্ড কথা পাবা পুলিচে ক'ত ধৰিলে মই ঘৰত আছিলোঁ ঘৰটো ক'ত তোমাৰ হেনচোৱা হা হেনচোৱা কি নাম তোমাৰ প্ৰকৃত বৰুৱা ক'ত বস্তুখিনি ক'ত পালে সেইটো দাদা ভাগৰ হয় কোন দাদা এই পিংকুতে উল্টা হৈ গ'ল